So guys, আজি মই বনাম ৰাতি আহাৰ মানে ডিনাৰ। So লোকেল চিকেন আৰু জহা কোমোৰা সব মানে মই ৰেডি কাটি কুটি থৈ দিছো। ইয়াৰ ইফালে আছে পিয়াজ, জলকীয়া বটা, আদা ৰসুন। So মই সব ফালে ৰেডি কৰি থৈ দিছো। এতিয়া মই বনাম কেনেকুৱা। So আপোনালোকে চাই থাকক, মই দেখাই আছো। মই দি ললো এতে জলকীয়া, আদা ৰসুন, পিয়াজখিনি ধুনীয়াকৈ গলি গৈছে। সো এতে মই এতিয়া দি দিম মাংসটো। তো আকৌ মাংসটো মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এইফালে আছে অলপমান কিবা এটা চাটনি বনাইছিল মায়ে, মাংসৰে হয়। সো পুৰা চাই থাকক। So guys, চিকেনটো ফ্ৰাই হৈ গ'ল। ইয়াত মই এতিয়া কোমোৰাটো দি দিম, মানে জহা কোমোৰাটো। এইফালে ভাত বহাই দিলোঁ, জহা কোমোৰাটো মই দি দিম। এনেদৰে মই ডাঙৰ ডাঙৰ পিচ কাটি লৈছোঁ, যিহেতু গলিয়ে যাব। তো চাই থাকক। মই এতিয়া মিহলি কৰিতে অলপ ঢাকি দিম। অলপ লাগিলে অলপমান পানী দিম, গৰম পানী দিম মই। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। মই যিহেতু মাংস বনালে গৰম পানী ইউজ কৰোঁ। চব অলপ সো গাইজ হ'লে আৰু লাহে কৰি কোমোৰাটো ধুনীয়াকৈ সিজিছে। সেইফালে গৰম পানী বহাই দিছোঁ মই। ইয়াতে দি দিম। আৰু বিশেষ মই ইয়াতে একো মছলা নিদিওঁ, অকল জিৰা আৰু জালুক গুড়ি দিম। সো চাই থাকক, হ'ব আৰু অলপ দেৰিকৈ। এতিয়া মই ইয়াতে গৰম পানীটো দি দিম। সো অলপ দেৰি কৰি হৈয়ে যাব। সো নিয়মমতে গৰম পানীটো মই দি ল'ম। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। সো নিয়মমতে দিলোঁ পানীখিনি। লগা হ'লে মই পিছত দি আছোঁ। সো চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। এনেদৰে মোৰ জহা কোমোৰা আৰু লোকেল চিকেন দি। আপোনালোকে যিহেতু মানে লোকেল চিকেন বুলি নহয়, চিকেন মানে ব্ৰইলাৰ দিও খাব পাৰে, গাহৰিৰ লগতো খাব পাৰে। সো চাই থাকক। সো গাইজ ৰেডি হৈ গ'ল মোৰ জহা কোমোৰা আৰু লোকেল চিকেন। ইয়াতে মই অলপ ধনিয়া পাত ছিটাই দিলোঁ। সো এতিয়া খাবহে লাগে। এতিয়া নাখাওঁ বাৰু, অলপ দেৰি কৰি খাম, ঠাণ্ডা হ'ব দিম অলপ। সো গাইজ মোৰ ভিডিঅ'টো আজি এইখিনিয়ে আছিল। সো আজিলৈ এৰিছোঁ। বাই বাই এণ্ড গুড নাইট। যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এনেকুৱাকৈ বনাই। যদি ভাল পায় দেন মোক ক'ব। সো বাই বাই।